ওৰেটা কথা এটা আছে কিয় কথা মোক 10 টকা এটা লাগিছিল কেলে 10 টকা লাগে তোক ছোৱালী খাবলৈ পইচা লাগে তোক হা একো দিবলৈ নাই ঘৰত কাম এটা নকৰ চোতা নাহাৰ কাঁহী বাতি নোধ কাপোৰ নোধ তাল খোৱা আৰু কাঁহী বাতি ধোৱাটো মোৰ কাম নেকি কিবা বাই এজনী আনি দিম নি কিয় ভাই পাছফালে কাপোৰ বৈ আছে সেইকেইটা ধুগে যা তেতিয়া 5 টকা দিম দেউতা 5 টকাত এটা চিপছে পাম অকল 5 টকাই দিম 10 টকা নিদিওঁ কাপোৰ ধুগে যা খাবলৈ আহিছে 10 টকা খুজিছে মোক কাপোৰ ধুব মোৰ জীৱনটো ধৰপাত কৰি দিলে মোক নিদিয়ে পইচা কাৰণে কাপোৰ ধুব লাগিছে অলা এনে 5 টকা লওঁ মই পথাৰলৈ যাওঁ ঘৰটো চাবি চিপছ 5 টকা দিছে কাপোৰ ধুব দিলে কাপোৰ ধুবলৈ দি মোক 5 টকা দিলে এই 5 টকাই মই চিপছ এপাকেটে পাম মোৰ গাৰ্লফ্ৰেণ্ডজনীক মই কেনেকৈ খুৱাম এই বুঢ়াটোৱে নুবুজে মানে কোনোদিন কথাবিলাক কি হ'ব ভংগা চিংগা লোৱা প্লাষ্টিক আছে নেকি এ ভংগা চিংগা লোৱা প্লাষ্টিক ভংগা চিংগা লোৱা বগাচিকা মাত শুনিছোঁ দেখোন মোৰতো 5 টকাই নহ'ব 10 টকা লাগিব যাওঁ 5 টকা কিবা এটা কৰি যেন তেনে কিবা এটা বেছি 10 টকা গোটাবই লাগিব মাতি আনো বগাচিকাটো ঐ বেপাৰী বগাচিকা বেপাৰী এইফালে আছোন মোক কিবা এটা বেচিবলগীয়া আছে এইফালে সোমাইছোঁ ৰ'বা ভংগা চিংগা কি আছে আপোনাৰ ওলাই আনক জলদি আমাৰ দেৰি হৈছে ওলাই আনক জলদি আনক ৰ'বা কোৱা কি আছে শিঙৰ কেজি কেইটকা 12.5 টকা 12 টকা লোহা কেইটকা লোহা 18 টকা কিন্তু মামৰ থাকিব নালাগিব হয় নেকি আপুনি অকণমান টাইম ৰ'বচোন দেই মই কিবা এটা আনি আছোঁ নাযাব কিন্তু ৰৈ থাকিব দেই জলদি হেতৰিকা কি দিম এতিয়া 5 টকা বাৰু লাগিবই নহয় মোক যেনেকৈ নহওক 5 টকাই আছে বগাচিকাটোকো ৰখাই থৈ আহিলোঁ এতিয়া দিবলৈও দেখোন একো নাই আইডিয়া ভাতকেইটা উলিয়াই চচটোকে লৈ যাওঁ চচত দেখোন ভাতো নাই মজা 5 টকা দিলেও হ'ব মোক বেছি নালাগে বেপাৰী চচ এটা আনিছোঁ কেইটকা দিব চাওঁ জুখি চাব লাগিব ন 4 টকা দিম বেপাৰী নহ'ব মোক 5 টকা একদম লাগিবই 5 টকা মোৰ দৰকাৰ হৈ আছে ডাইৰেক্ট লাগিবই মোক গাৰ্লফ্ৰেণ্ডক লগ কৰিব যোৱা কথা মোক 5 টকা লাগিবই হ'ব দিছোঁ আৰু 5 টকা দিছেনে ধুনীয়া দেই আপুনি যাব এতিয়া তই কি বেছিলি কিমান পইচা পালি চা দেউতা আপুনি 5 টকাহে দিছিলে মই আৰু 5 টকাত বটোৱাটো বেছি এতিয়া 10 টকা হ'ল এতিয়া মোৰ হৈ গ'ল মই যাব পাৰোঁ আজি তোৰ বটোৱাটো 5 টকা নি ইহে দিছে মোক তহঁতক মই হঠাৎ লাগিলে কি হ'ব